প্ৰেমে মানুহক কান্দিবলৈ শিকায়, প্ৰেমে মানুহক হাঁহিবলৈ শিকায়, প্ৰেমে ভাল মানুহক বেয়া হ'বলৈ শিকায় আৰু বেয়া মানুহক ভাল হ'বলৈ। প্ৰেম কৰিবলৈ সহজ, কিন্তু সেই প্ৰেম গোটেই জীৱন জীয়াই ৰাখিবলৈ টান। সকলোৰে প্ৰেম একে নহয়। কিছুমান মানুহৰ প্ৰেম অভিনয় আৰু কিছুমানৰ প্ৰেম জীৱনটোৰ শেষ দিনটোলৈ। প্ৰেম মানেই বিশ্বাস, জীৱই হৃদয়ৰ পৰা হৃদয়লৈ। প্ৰেম কোনো শব্দ নহয়, প্ৰেম হ'ল হৃদয়ৰ নিবৃত কোণত জাগ্ৰত হোৱা এক মিঠা অনুভূতি, যাক সহজে মচি পেলাব নোৱাৰি। ভাল পোৱা মানে কেৱল দেহৰ বা ৰূপৰ আকৰ্ষণ নহয়। ভাল পোৱা হৈছে এজনৰ আনজনৰ প্ৰতি থকা শ্ৰদ্ধা, বিশ্বাস আৰু ভৰসা। আচলতে যি প্ৰেমে নোহোৱা কৰিব পাৰে মৃত্যু ভয়, সেই প্ৰেমে অমৰ হয়।